নমস্কাৰ বন্ধু বান্ধৱীসকল, ৱেলকাম টু মাই চেনেল দীপজ্যোতিষ ব্লগ। তো কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালেই আছে। তো আজি ভিডিঅ'টোত ডিছকাছ কৰিব ওলাইছোঁ যে এইবাৰ যি ইণ্টাৰভিউবিলাক হৈ গ'ল, এনেকুৱা আছাম পুলিচৰ AB UB লগতে বোটমেন এইবিলাকৰ ইণ্টাৰভিউ হ'ল, ভাইভা কমপ্লিট হ'ল। এই বোটমেনৰ ভাইভাটো কমপ্লিট হ'ল এতিয়া, যিহেতু মানুহো বেছি নাছিলে। বোটমেনৰ মানুহ পোষ্ট যিমান আছিলে তাৰ সেই হিচাপে মানুহ যিমান হ'ব লাগিছিলে ভাইভাত তাতকৈ কমেই হৈছে, মানুহ বেছি ভাইভাটো নহ'লে বোটমেনৰ। তো এতিয়া যিহেতু ভাইভা কমপ্লিট হ'ল, আছাম পুলিচৰ AB আৰু UBৰো ভাইভা কমপ্লিট হ'ল। তো এতিয়া যিসকলে ভাইভা দি আহিছে সিহঁতৰ মনত কুৱেশ্যন এটাই হৈ আছে চাগে, কেতিয়াকৈ আমাৰ ৰিজাল্ট দিব। আৰু এতিয়া যিসকলে নতুনকৈ এইবাৰ ভাইভা দিছে সিহঁতৰ মনত কুৱেশ্যন এটা আহি আছে চাগে যে আমাৰ এইয়া ভাইভা যি দি আহিলোঁ, এতিয়া ভাইভাৰ বাবে এক্সট্ৰাকৈ লিষ্ট ওলাব নেকি। সিহঁতৰ কিছুমানে কনফিউজ হৈ আছে চাগে। এতিয়া আপোনালোকক কৈ দিওঁ চাওক, যিসকলেতো জানে আৰু যিসকলে নাজানে এতিয়া আপোনালোকৰ এক্সট্ৰাকৈ ভাইভাৰ লিষ্ট নোলায়। এতিয়া আপোনালোকৰ এটাই লিষ্ট ওলাব, ফিজিকেল আৰু এক্সাম আৰু ভাইভাৰ কমপ্লিট কৰি তিনিটা মাৰ্ক আপোনাৰ প্লাছ কৰি আপোনাৰ এইবাৰ ফাইনেল লিষ্ট ওলাব। সেই লিষ্টত যদি আপোনাৰ নাম আছে তেতিয়া আপুনি চাকৰিটো পাই গ'লে, আৰু যদি আপোনাৰ নাম নোলায় তেতিয়া আৰু নেক্সট টাইম আপুনি আৰু এবাৰ ট্ৰাই কৰিব। তো এতিয়া ভিডিঅ'টো এইটোৱে যে আমাৰ ফাইনেল মেৰিট লিষ্ট কেতিয়া ওলাব, কেতিয়া আমাৰ ৰিজাল্ট দিব, তো সেইটোৱে ডিছকাছ কৰিম আজি। তো আৰু কাৰ ভাইভা কেনেকুৱা হ'ল আৰু ক'ত পৰিছিলে, কি কুৱেশ্যন কৰিছিলে এবাৰ কমেণ্ট কৰি জনাব। আৰু মই যিবিলাক ভিডিঅ' আপোনালোকক বনাই দিছিলোঁ যে ভাইভাত কি কুৱেশ্যন কৰিব, কেনেধৰণৰ কুৱেশ্যন সুধিব আপোনাক, সেই হিচাপে কুৱেশ্যনবিলাক আহিছে নে নাই এবাৰ কমেণ্ট কৰি জনাব। মোৰ যিবিলাক চিনাকি আৰু যিবিলাকে কমেণ্টত জনাইছে যে ভাইভা যিসকলে দিছে সিহঁতে জনাইছে যে ভিডিঅ'ত যেনেকুৱা কুৱেশ্যন কৈছিলোঁ, যি হিচাপে মই কৈছিলোঁ সেই হিচাপে কুৱেশ্যন তেনেকৈ সুধিছে, বেছি একো টান কুৱেশ্যনো সোধা নাই। বাকী ভাইভা সকলোৰে ভাল হোৱা বুলিয়ে জনাইছে, যিসকলে মোক জনাইছে আৰু। তো এতিয়া আমি যদি চাব যাওঁ আমাৰ ফাইনেল মেৰিট লিষ্ট কেতিয়া ওলাব। এতিয়া যিহেতু ভাইভা কমপ্লিট হ'ল সকলোৰে, এতিয়া আৰু ফাইনেল মেৰিট লিষ্ট ওলাব। এইটো হিচাপত এতিয়া ঠিককৈ ডেট ক'ব নোৱাৰোঁ যে কেনেকৈ কেতিয়া ফাইনেল লিষ্ট ওলাব, কেতিয়া ফাইনেল ৰিজাল্ট দিব। তো এটা আইডিয়া হিচাপে আপোনালোকক মই জনাওঁ যে আছাম পুলিচৰ AB আৰু UB বোটমেন আৰু যিবিলাক এক্সাম হৈছিলে তাৰ ফাইনেল মেৰিট লিষ্ট কেতিয়া ওলাব, এইটো খুব সম্ভৱ এইটো জুনৰ লাষ্টত আপোনাৰ ৰিজাল্টটো ওলাব পাৰে। যদি বাই চান্স জুনৰ লাষ্টত নোলায় তেতিয়া জুলাইৰ ফাৰ্ষ্ট মানত আপোনাৰ ৰিজাল্টটো ওলাব। কাৰণ যিহেতু আপোনাৰ গোটেই কমপ্লিট হৈ গ'ল, ভাইভা চব কমপ্লিট হৈ গ'ল, এতিয়া খালি আপোনাৰ ৰিজাল্টটো দিব বাকী আছে। তো এইটো জুনৰ লাষ্টত নহ'লে বা আৰু জুলাইৰ ফাৰ্ষ্টত আপোনাৰ ৰিজাল্টটো পাই যাব। আপুনি টেনশ্যন নকৰিব, পাই যাব। আৰু যিসকলৰতো ৰিজাল্ট ভাল হয় সিহঁতকতো ভালেই, আৰু চাকৰিটো পাই যাব এইবাৰ। বাকী আৰু আপোনাৰ টেনশ্যন কৰি লাভ নাই, ৰিজাল্টটো যিয়ে নহওক আপুনি এতিয়া টেনশ্যন কৰি একো লাভ নাই। যিসকলৰ ভাল হয়তো ভাল খবৰ, যদি আৰু যিসকলৰ বেয়া হয় সিহঁতে মন বেয়া নকৰিব, যিহেতু নেক্সট আৰু পোষ্ট ওলাব গৈ আছে। আমাৰ CM ছাৰে যে বহুত ভাষণত জনাই আছে যে অক্টোবৰ মাহত আমাৰ নতুনকৈ পোষ্ট ওলাব, আৰু আছাম পুলিচৰো ওলাব, ফৰেষ্ট বেটেলিয়নৰো ওলাব, ফৰেষ্টৰ বেটেলিয়নো ওলাব, গাৰ্ডৰো ওলাব, ভাগ ওলাব, আৰু থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেডৰো ওলাব বুলি এতিয়ালৈকে আমাৰ CM ছাৰে এনাউন্সমেণ্ট কৰি দিছে অক্টোবৰ মাহত আৰু আপোনাৰ যে পোষ্ট ওলাব। তো এতিয়া যিসকলৰ অলৰেডি বেয়া হৈ গৈছে, ভাইভা দিব নাপালে সিহঁতক প্ৰেক্টিচ এৰি নিদিব। আৰু যিসকলে ভাইভা অলৰেডি দিছে সিহঁতৰ যদি ফাইনেল মেৰিট লিষ্টত নাম নোলায় তো সেইটো মন বেয়া কৰি নাথাকিব, ভালকৈ ইণ্টাৰভিউবিলাক দি থাকিব। নেক্সট যোনটো আৰু ওলাব, তো মন বেয়া কৰিলে আপোনাৰ নেক্সট পিছৰ ইণ্টাৰভিউ দিবলৈ আপোনাৰ মন নাযাব। তো চেষ্টা কৰি থাকক, যিসকলৰ হয় সিহঁতৰতো ভাগ্য ফুলি গ'ল, আৰু যিসকলৰ নহয় সিহঁতে হোপ এৰি নিদিব, চেষ্টা চলাই থাকক, চেষ্টাৰ হয়তো একো নাই। তো তো আজিৰ ৰিজাল্ট কেতিয়া ওলাব সেইটোৰ ওপৰত এটা ভিডিঅ' সৰুকৈ বনাই দিলোঁ আপোনালোকৰ আগত। তো ৰিজাল্টটো আপোনালোকে পাই যাব, বেছি দেৰিকৈ নাৰাখে। যিহেতু আমাৰ এক্সামৰ পিছত ভাইভাৰ কাৰণেও যিহেতু ৰিজাল্টটো ভাইভাৰ কাৰণে যোনটো এক্সাম আছিল সেইটোৰ কাৰণে ৰিজাল্টটো জল্দি ওলাইছিলে। তো বেছি দেৰি নহয়, আপোনালোকৰ জুনৰ লাষ্টত নহ'লে বা জুলাইৰ ফাৰ্ষ্টত আপোনালোকে ফাইনেল ৰিজাল্টটো পাই যাব। তেতিয়া আপোনালোকে গম পাব কাৰ চাকৰি হ'ল, কাৰ হোৱা নাই। তো আজিৰ ভিডিঅ'ত এইখিনি আছিলে, আৰু আপোনালোকে চেষ্টা চলাই থাকক, চেষ্টা এৰি নিদিব। যিহেতু আপোনালোকে ইউটিউবতো চাই আছে চাগে নতুন ভেকেঞ্চিৰ বাবে আমাৰ CM ছাৰে কেনেকুৱা ভাষণবোৰত কৈ আছে যে নতুন ভেকেঞ্চি ওলাব নতুনকৈ। আৰু দুদিন আগতে CM ছাৰে আৰু ক'লে অক্টোবৰ মাহত আপোনালোকক ইণ্টাৰভিউ লাগিব নেকি, CM ছাৰে নিজে সুধিছিলে। তো অক্টোবৰত ওলাব, আপোনালোকে আশা এৰি নিদিব, ভালকৈ থাকিব।
আৰু চেষ্টা চলাই থাকিব। তো আজিৰ ভিডিঅ' এইখিনিয়ে। বাই বাই, জয় হিন্দ, জয় শ্ৰীৰাম।